নমস্কাৰ সকলোলৈকে আজিৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগৰে মোৰ চেনেলটিৰ আৰম্ভণি কৰিম। এতিয়া আমি ওলালোঁ নগাঁও বৰদোৱা যাম আজি। তো আমি ওলাইছোঁ, বাকীসকল ভিতৰত আছে, আহিব আৰু মই একদম আগতীয়াকৈ ৰখি আছোঁ আহি। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া 9 বজাৰ পাইছোঁ আহি। আৰু এইখিনিতে কৈ থৈ দিওঁ যে এইটো মোৰ নতুন ইউটিউব চেনেল আৰু এই চেনেলটোৰ মোৰ এইটো প্ৰথম ব্লগ, সেইকাৰণে হয়তো কওঁতে কিবাকিবি ভুল হ'ব পাৰে। আপোনালোকে নিজৰ বুলি মোক ক্ষমা কৰি দিব আৰু নেক্সট ব্লগত মই সেইখিনি চেষ্টা কৰিম ভাল কৰিবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লগতে মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া জামুগুৰি চাৰিআলি পালোঁ আহি। এতিয়া আমি বাওঁহাতেদি সোমাম ৰাইডঙীয়ালৈ বুলি, আৰু তাতে বহঁতৰ ঘৰতে সকলোবোৰ ওলাই ৰখি আছে আমাৰ কাৰণে। আমাৰ দেৰিও হৈছে আৰু গোটেইবোৰ আমি একেলগ হৈ পেলাই বৰদোৱালৈ বুলি যাম। যিহেতু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, সেয়েহে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। এতিয়া আমি পাইছোঁ আহি কৰচুং সত্ৰৰ গৌৰীনাথ শিৱ মন্দিৰ। জানিব পৰা মতে এই মন্দিৰত বিবাহ কাৰ্য সম্পন্ন কৰা হয়। এই মন্দিৰটোৰ সবিশেষ জানি লৈ এটা ব্লগ বনাবলৈ চেষ্টা কৰিম। যদি এই ব্লগটো বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি ৰাইডঙীয়া পাঁচআলি পালোঁ আহি। এতিয়া আমি বহঁতৰ ঘৰ পালোঁ আহি নগাঁও ৰাইডঙীয়া। তাৰপাছতে আমি বৰদোৱালৈ যাম। এতিয়া আমি বহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু তেতিয়া ভৌ আছিলে মোৰ লগত আগৰ ভিডিঅ'টোত। এতিয়া নাই, কাৰণ গাড়ী দুখন আৰু মানুহ হৈছে বহুত, সেইকাৰণে তেওঁলোক আগতীয়াকৈ গুচি গ'ল আৰু ভিডিঅ'টো কৰা নহ'ল। কাৰণ আমাৰ বৰদোৱা থানলৈ আমি গৈ আছোঁ, যিহেতু বহুত দেৰি হৈ গৈছে অলৰেডি, সেইকাৰণে এতিয়া আমাক লগত আছে বৌ মা কিবা এটা কৈ দিয়ক। ইমান সময় আমি গৈ পাবই লাগিছিল, বহুত দেৰি হৈ গৈছে তেওঁলোক আহি নোপোৱাৰ কাৰণে। ঠিক আছে, আমি গৈ আছোঁ এতিয়া। আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি, আপোনালোকে চাই থাকিব। সোঁফালেদি ঢিং মৰাবাৰী যাব পাৰি আৰু আপোনালোকে বৰদোৱালৈ যাব লগা হ'লে বাওঁহাতেদি সোমাব লাগিব। এতিয়া আমি বাওঁহাতেদি গৈ আছোঁ আৰু এতিয়া আমি পাৰ হ'লোঁ বৰদোৱা সত্ৰৰ গেট আৰু অলপ পাছতেই আমি বৰদোৱা থান পামগৈ। আৰু এই বাওঁফালে দিয়ে দৌল মন্দিৰলৈ যাব পাৰি।
বাকী বহুত আহি আছে ভালেই হ'ব। গোটেইখিনি একেলগে লগ হওঁ আৰু যাওঁ সত্ৰৰ প্ৰাংগণত ভৰি দিয়াৰ লগে লগে মনটো যেন কিবা এটা পবিত্ৰ যেন অনুভৱ কৰিছোঁ ধন জন জীয়ন যৌবন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৃষ্ণ এটা দিব না এটা ধরে রাখি না আৰু আপোনালোকে লৈ অনা শৰাই ভাগ এই নৈবেদ্য গৃহতে জমা দিব লাগিব আৰু ইয়াৰ পৰা এখন কুপন দিয়া হ'ব সেই কুপনখন লৈ পেলাই যেতিয়া নাম প্ৰসংগ শেষ হ'ব তেতিয়া সেই কুপনখন দি পেলাই আপোনালোকে আগবঢ়োৱা শৰাই ভাগ ল'ব পাৰে এতিয়া আমি বৰদোৱা থানত সোমালোঁ এতিয়া ইয়াতে নাম প্ৰসংগ চলি আছে আমি ইয়াতে শৰাই ভাগ আগবঢ়ালোঁ বাকীখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পবিত্ৰ ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে নাম প্ৰসংগৰে মুখৰিত হয় নামঘৰ সত্ৰসমূহ ভক্তমান ৰাইজে নামৰ তালে তালে ভক্তিৰ ৰসত বুৰ যায় ভাদমহীয়া নাম বুলি ক'লেই আমাৰ সকলোৰে মনলৈ আহে প্ৰশান্তি এই পবিত্ৰ ভাদ মাহতেই আহে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি এতিয়া নাম প্ৰসংগ ভাঙিলে দেউৰীয়ে আমাক প্ৰসাদ দিলে এতিয়া আমি প্ৰসাদ অলপ অলপ খাম খাই পেলাই আমি ইয়াতে অলপমান ঘূৰিম তাৰপিছত আমি দৌল মন্দিৰলৈ যাম মূল নামঘৰটো এতিয়া মেৰামতিৰ কাম চলি আছে সেইকাৰণে তাৰ ভিতৰত আমি সোমাব নোৱাৰোঁ আৰু এতিয়া এইটো যিহেতু নাটঘৰ ইয়াতেই সৰু সুৰাকৈ থাকিবলৈ ব্যৱস্থা কৰিছে আৰু ইয়াতে নাম প্ৰসংগ কৰা হয় সেইকাৰণে আমি ইয়াতে বহি পেলাই সেৱা লৈছোঁ আৰু প্ৰসাদো খাইছোঁ সেইবাবে আমি মূল নামঘৰটো দেখাব নোৱাৰিলোঁ আৰু ভিতৰলৈও যাব নোৱাৰিলোঁ তাৰ বাবে অলপমান হ'লেও বেয়া লাগিছে বাৰু যিহেতু মূল নামঘৰটোৰ মেৰামতিৰ কাম চলি আছে সেইকাৰণে আপোনালোকক বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিম হৰি মোৰ হৰি মোৰ
বাহিৰৰ পৰাই মূল নামঘৰটো কিমান ধুনীয়া দেখিছে আপোনালোকে চাওকচোন এবাৰ। দয়ালো হরি মোর এ দিন দয়াল হরি মোর এ দিন দয়াল কে জানিতে পারয় তোমার ঠাকুরাল আরে কে জানিতে পারয় তোমার ঠাকুরাল হরি মোর এ দিন দয়াল। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ এডাল 600 বছৰীয়া শিলিখা গছ। বলকচোন আমি চাওঁ। ইয়াতে আপোনালোকে দেখিছে লিখা আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তাহাতে আউজি গুৰু পুস্তক লিখয়। এইডালেই হৈছে সেইডাল শিলিখা গছ যিডাল হৈছে 600 বছৰীয়া। আৰু এই লিখনিখিনিৰ মতে আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে এই শিলিখা গছডালৰ তলতেই বহি পুথি-পাঁজি লিখিছিল। জীবর জনম দূর কৰা। এতিয়া আমি বৰদোৱা সত্ৰৰ মূল নামঘৰৰ পৰা ওলালোঁ। এতিয়া আমি আকাশী গংগালৈ গৈ আছোঁ। জনম দূৰ কৰা। আকাশী গংগাত যোৱাৰ আগতে বলকচোন আমি খাচী গছডাল চাই যাওঁ। হৰি মোর এ দিন দয়াল এইবোৰ হৈছে বহুত পুৰণি ভাস্কৰ্য যিবোৰ এতিয়াও ধুনীয়াকৈ ৰাখি থৈছে। এইডালেই হৈছে আমি চাবলৈ অহা খাচী গছডাল। আৰু এই খাচী গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাচী পাতত গুৰুজনাই পুথি আৰু চিত্ৰ অংকন কৰিছিল। এতিয়া আমি আকাশী গংগাৰ ফালে গৈ আছোঁ। কি মা
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এতিয়া আমি আকাশী গংগাৰ পাৰতে আহাৰ মুঠি খালোঁ আৰু খাই কৰি লৈ এতিয়া আমি দৌল মন্দিৰ যাবলৈ ওলাই আছোঁ আৰু গৰম পৰিছে যথেষ্ট, সেইকাৰণে অৱস্থা নাইকিয়া হৈ গৈছোঁ। তথাপিও আমি যাবলৈ ওলাইছোঁ দৌল মন্দিৰলৈ। 2004 চনতে অসমৰ প্ৰয়াত মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে এই গৃহকেইটা মুকলি কৰিছিল অসম পৰ্যটকৰ বাবে। এতিয়া মেৰামতিৰ কাম চলি আছে, তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি বৰদোৱা সত্ৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি দৌল মন্দিৰলৈ গৈ আছোঁ। তাৰপিছত দৌল মন্দিৰ চাই আমি ঘৰলৈ যাম। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি দৌল মন্দিৰৰ গেটত আছোঁ, এতিয়া ভিতৰলৈ যাওঁ। ভিডিঅ'টোৰ আৰম্ভণিতে কোৱা নগ'ল আজি আমি বৰদোৱালৈ কিয় আহিছিলোঁ, তাৰ এটা বিশেষ কাৰণ আছিলে আৰু সেই বিশেষ কাৰণটো হৈছে মোৰ দাদাৰ আজি বাৰ্থডে আৰু বৌৰ দাদাৰো বাৰ্থডে হয়। আজি দুইজনৰে একেলগে বাৰ্থডে তাৰিখ, সেইকাৰণে আমি আচলতে বৰদোৱালৈ আহিছিলোঁ। আৰু এতিয়া আমি দৌল মন্দিৰলৈ আহিলোঁ, কিন্তু বৰ্তমান বন্ধ হৈ গ'ল গেট, সেইকাৰণে আমি বাহিৰতে সেৱাভাগ ল'লোঁ। আৰু এতিয়া বেছি আৰু দেখাবলগীয়া একো নাই, সেইকাৰণে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভ্লগ আছিলে, সেইকাৰণে আপোনালোকক হয়তো মই ভালকৈ বুজাই ক'ব পৰা নাই, তাৰ বাবে কোনেও বেয়া নাপাব। আৰু নেক্সট ভ্লগবোৰত মই ভাল কৰিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকৰ পৰা মৰম আৰু আশীষ বিচাৰি মই মোৰ ভ্লগটো এইখিনিতে সামৰিছোঁ।